আচ্ছা বিজানো অকে অতনো হেৰি বেয়া পাব নালাগে আকৌ নেক্সট দিনাখন আকৌ চাকৰিৰ পৰা উলিয়াই দিবা ভাল লাগিছে আজি অতনু বুলিয়ে কৈছে ইমান দিনটো কীটাণু বুলিয়ে কোৱা হৈছে নহয় কীটাণুৰ পৰা বীজাণুলৈ আহিছে অতনুলৈ আহিছে যি কি নহওক হেৰি মাতিলে যে বৰ ভাল পালো এতিয়া কিন্তু প্ৰগ্ৰেমটো হ'ব কি এই জুই উত্তাপ ইমান ধুনীয়া উত্তাপ ঠাণ্ডা পৰিছে এই জুই উত্তাপে বিজেপি আৰু অগপক ইউডিএফক মষিমূৰ কৰিব পাৰিব নাই মইতো কওঁ মানে আচল কথাটো ক'ব নাযাওঁ মানে এই 16ৰ যোনটো মানে ডিচিশ্যন সেইটো মানে আচলতে মই ক'ব ইমানকৈ গেৰেণ্টি দিব নোৱাৰোঁ সেইটো কাৰণেই মই আচলতে কবিতা লিখা আৰম্ভ কৰিছোঁ কবিতাটো গাই দিওঁ নেকি আধুনিক কবিতা গাই দিওঁ নে ৰাইজ গাই দিওঁ তেতিয়াহ'লে আৰু ন অমাৱস্যাৰ এক জোনাকী নিশা अमावस्या का जोनाकी निशा নিশা নহয় নিশা निशा নিশা हमने তুমি আসন কৰা মই আসনৰ হিচাপ কৰোঁ আৰু যি কি নহওকে অমাৱস্যাৰ এক জোনাকী নিশা আধুনিক কবিতা ন হৈ যাব পাৰে অমাৱস্যাৰ জোনাকী নিশা হৈ যাব পাৰে मैंने तो सोचा था अमावस्या के दिन आपने खूब पी लिया और निशा हो गया কিনো ইমান থাৰ্ড ক্লাছ কথা কৈ থাকা অসভ্য নেকি অভদ্ৰ নেকি থাৰ্ড ক্লাছ পক্কৰ ফাল্টু ফটোৱা অশিক্ষিত নিৰক্ষৰ শিক্ষাগত অৰ্হতা নাইকিয়া পাপিষ্ট দুৰ্জন পাখণ্ড চুৰ দুৰাচাৰী অসুৰ ये कविता कर रहे हो क्या নহয় তোমাক গালি পাৰি আছো অমাৱস্যাৰ এক জোনাকী নিশা সেইটো ক'বা তেতিয়া মই অকণ ভাল পাম নহয় অমাৱস্যাৰ এক জোনাকী নিশা আকাশেদি উৰি গৈছিল এজাক বলিয়া হাতী গছৰ ঢালত পৰি কাউৰী জাকে চিঞৰি উঠিছিল গছৰ ডালত পৰি কাউৰী জাকে চিঞৰি উঠিছিল गगे जी असम का कौवा क्या को बोलता है এইবিলাক থাৰ্ড ক্লাছ মাইণ্ডত নাহে ন ননচেন্স পিপল এইবিলাক কমন চেন্স নাইকিয়া आपको हमारा মই কৈ আছো শুনা এইবিলাক আধুনিক কবিতা যিকোনো হৈ যাব পাৰে আধুনিক কবিতা যিকোনো হৈ যাব পাৰে আৰু এটা শুনিবা নেকি सुनाइए গান এটাকে গাই দিওঁ নেকি নে কি কয় অতন দা গান এটাকে গাই দিওঁ আৰু ন আপি তোমাৰ গালতে চুমু এটি দিওঁ নে আপি তোমাৰ গালতে চুমু এটি দিওঁ নে যদি ডাক সোনকালে ডাক হৰিণী নয়নী তোমাৰ চকু জুৰি এনে কচি ডাক ঠাট্টা কচি ডাক क्या बात आपको देख के हमारा भी एक तो असमिस कविता याद आ गया আচ্ছা हमने अभी बनाया है গাই দিয়া জানমণি থাৰ্ড ক্লাছ হ'লেও আমি শুনিব পাৰিম জানমণি তুমিয়ে মোৰ কামনা বাচনা তুমিয়ে মোৰ সাসপেনৰ ঢাকনা তুমিয়ে মোৰ প্ৰেছাৰৰ টেবলেট জানমণি তুমি তৰা মই জুন তুমিয়ে মোৰ লাইফ টাইম ফেচিলিটি থকা নকিয়া মোবাইল ফোন তুমি হাঁহিলে মৰুভূমিতো পদুম ফুল ফুলে বাপৰে বাপ তুমি হাঁহিলে মৰুভূমিতো পদুম ফুল ফুলে বাপৰে কিন্তু তুমি কথা ক'লে কিবা কুকুৰে ভোকা যেন লাগে কেঁচা বঢ়িয়া হৈছে মই কৈছো না তোমাৰ এইটো যোনটো পদুম ফুলৰ কথা কৈছা সেইটোতো নিমিষতে ফুচ আৰু তাৰ অবিহনে মই তোমাক কৈছো যে তোমাৰ যোনটো কবিতা অসমৰ মানে কবিতাৰ ইতিহাসত তোমাৰ মানে কবিতাটো আটাইতকৈ থাৰ্ড ক্লাছ কবিতা বুলি একদম পুৰা সোণালী আখৰে লিখা যাব ঠিক আছে বাৰু দিয়া তোমাক এতিয়া বিদায় দিয়াই ভাল হ'ব নেকি আশীৰ্বাদ আপোনালৈ অনুৰোধ এটা আছে আপুনি হেৰে চুইচ চালে সেইখন অকণমান শুনাই দিব লাগে আপুনি যে ঢোলটো বজাইছিলে তাহানি
আমাৰ দিনৰ কথা কৈছা ৰে হা আমাৰ দিনৰ কথা কৈছা আচ্ছা যি কি নহওক আমাৰ দিনৰ যি ঢোলৰ বাজনা আজিকালি কেইটাই বজাব পাৰে এই দেৱচৰদায়ে বজাব নোৱাৰে আমাৰ দিনৰ যি ঢোলৰ বাজনা প্লাক ধিনচেলো বুলি যি আৰম্ভ হৈ গ'ল হা তাৰ পিছতে আৰম্ভ আৰু বোলে তাক দি দে সুইচা তাক দি দে সুইচা পাঁচ তাৰপিছত আকৌ কবলৈ আছে বোলে বোলে কি হ'ল हम नाचेंगे কি गाइए आप हम नाचेंगे এইবিলাক মুজ থকা মানুহ মই ইমান ভাল নাপাওঁ তাক দি দে সুইচা পাঁচ गैस है क्या हाँ? गैस है पेट में ये बस क्या जा रहा है कपालभाति प्रणाम करो सब अच्छा हो जाएगा এইটো আজিকালি সেই মানুহবিলাকেও নকৰে গম পায় না আজি কি নহওক এই তাৰপিছত আমাৰ দিনৰ বাজনা এইটোতো ক'লেই তাৰপিছত আকৌ ইফালে মূৰ কৰি পেলাই বজাবলৈ আছে নহয় বোলে তালপতি মিণ্ডলৰ ঢেম্পেলি মিণ্ডলৰ তালপতি মিণ্ডলৰ ঢেম্পেতি মিণ্ডলৰ তালপতি মিণ্ডলৰ ঢেম্পেলি মিণ্ডলৰ কচ এইবিলাক তোমালোকৰ তাত আছে नहीं गगई जी मोदी जी को हमारा अच्छा नहीं लगता है आजकल अच्छा। इतने बार विदेश जाता है हमको एक दिन भी साथ में नहीं ले जाता है सिर्फ भारत में अपना कपड़ा धोने के लिए आता है আচ্ছা आपका भर्ती में ज्वाइन कर लो क्या ইমান অতিপাত ভুল মই নকৰোঁ কেতিয়াও নে ইমান অতিপাত ভুল নকৰোঁ আৰু আসনৰ কথা মোক নকবা আসনৰ মই গোটেই হিচাপ নিকাচ অলৰেডি কৰি থৈ দিয়া আছে আৰু তোমাৰ যোনকেইটা মুজ এনেই ৰাখি লাভ নাই নহয় मुझ नहीं तो कुछ नहीं মুজ নেহি তো কোচ নেহি আৰু তোমাৰ যি মুজ তাৰপিছতে দেখিবা যে ফুচটো নহয়